আজিৰ যিখন কনক্লেভ হ'ল মই সঁচাকৈ ধন্যবাদ দিছোঁ বিটিচিৰ মাননীয় চিফ প্ৰমোদ বড়ো ছাৰক। এই কনক্লেভখনে ইয়াৰ যিসকল অফিচাৰ্ছ আছে, NGO আছে, লিডিং চিটিজেন্স আছে আৰু ইচ্ছুক ব্যক্তি আছে শিশুৰ হৈ কাম কৰিবলৈ, তেওঁলোকক যথেষ্ট অনুপ্ৰাণিত কৰিব, সহায় কৰিব, তেওঁলোকক মেণ্টেল ছাপোৰ্ট দিব যে শিশুৰ হৈ কাম কৰিবলৈ। একে সময়তে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেখেতেও সমগ্ৰ অসমত শিশুৰ সুৰক্ষাৰ কাৰণে, শিশুৰ ছিকিউৰিটিৰ কাৰণে যথেষ্টখিনি পদক্ষেপ হাতত লৈছে। আমি উদাহৰণস্বৰূপে আগৰখিনি কথাটো বাদেই দিছোঁ, নিযুত মইনা আঁচনিৰ দ্বাৰা অসমৰ শিশুৱে, কন্যা শিশুৱে যাতে পঢ়া শুনা কৰিব পাৰে তাৰ কাৰণে তেখেতে 3টা ষ্টেপ কৰি পেলাই স্কলাৰশ্বিপ দিয়াৰ ব্যৱস্থা কৰিছে। যে স্কলাৰশ্বিপ ঠিক নহয়, সহায় কৰিছে যাতে ফাইনেন্সিয়েলি তেওঁলোকে যেতিয়া পঢ়া শুনা কৰিবলৈ কিতাপ পাব, কাপোৰ পাব আৰু অহা যোৱা কৰাৰ কাৰণে পকেট খৰচ পাব, তেতিয়াহ'লে নিশ্চয় কোনো ছোৱালীয়ে পঢ়া শুনা নকৰি বাল্য বিবাহক সন্মতি নিদিব। কাৰণ তেওঁলোকে এতিয়া মৰেলি বুষ্ট হৈছে যে আমি মাষ্টাৰ ডিগ্ৰী ল'ম, আমিও চাকৰি কৰিম, আমিও সমাজত প্ৰতিষ্ঠিত হ'ম আৰু যুৱ প্ৰজন্মৰ সমানে সমানে, মানে ল'ৰাৰ সমানে সমানে আমিও বিভিন্ন ধৰণে চাকৰি, ব্যৱসায় আদিৰে আগুৱাই যাম। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি প্ৰচেষ্টা, আমি সঁচাকৈ শলাগ লৈছোঁ আৰু তেখেতৰ এই প্ৰচেষ্টাত যাতে সঁচাকৈয়ে এই প্ৰচেষ্টা সফলিত হয় তাৰ কাৰণে আমি সকলোৱে ব্যক্তিগতভাৱে আৰু অফিচিয়েলি, আনঅফিচিয়েলি অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আমি ছাপোৰ্ট কৰিব লাগে। বাল্য বিবাহ অসমৰ পৰা মষিমূৰ কৰাৰ ক্ষেত্ৰত 2026 চনৰ ভিতৰত বাল্য বিবাহ শূন্য অসম কৰিবলৈ তেখেতৰ যি প্ৰচেষ্টা, সেইটো এক বিৰল উদাহৰণ। আৰু কমিশ্যনৰ চেয়াৰপাৰ্চন হিচাপে ময়ো তেখেতৰ এই প্ৰতিশ্ৰুতিত হাত উজান দিছোঁ। মোৰ মেম্বাৰসকলকো মই অনুৰোধ কৰিছোঁ, আমি বিভিন্ন ধৰণে বিভিন্ন জিলাত গৈ আমি ইয়াৰ ওপৰত কাম কৰিছোঁ, বাল্য বিবাহৰ ওপৰত, চাইল্ড লেবাৰৰ ওপৰত কাম কৰিছোঁ, চাইল্ড এডুকেশ্যনৰ ওপৰত কাম কৰিছোঁ। গতিকে মই আজি এই কনক্লেভখন ছাকচেছ হৈছে বুলিয়ে ভাবোঁ আৰু বহুত গণ্যমান্য ব্যক্তি আহিছে, ভাল ভাল ব্যক্তিয়ে কথা কৈছে আৰু সকলোৱে বুজি পাইছে। গতিকে আমি সকলোৱে মিলি এখন সুন্দৰ অসম আৰু সুন্দৰ BTR গঢ়ি তুলিবলৈ যদি প্ৰচেষ্টা হাতত লওঁ, আমাৰ সমাজখন যথেষ্ট মানে সফল হ'ব বুলি, সমাজখনে উন্নতি কৰিব বুলি মই ভাবোঁ।